মই খেলিবলৈ যাওঁ যোৱা খেলো বল আমি গেম খেলি আছো দেখিব না নেকি তই অকলে অকলে খেলি থাকে যা বলা খেলিবলৈ যা মই এতিয়া মোবাইল চাই আছো মই নেখেলো তুমি যোৱা হেল্ল' এই আছো ঘৰতে কাম বন কৰি মা আহিলা যোৱা ভৰি হাতকেইটা ধুই আহাংগে মা শুনাচোন মা শুনাচোন কি হ'ল ভোক লাগিছে ৰবা মই তোমালে কিবা এটা বনাই আনিছো তুমি ভৰি হাতকেইটা ধুই আহাংগে যোৱা হেল্ল' এয়া ল'ৰাটো ফুৰি আহিছে কিবা এটা খাবলৈ বনাই দিওঁ তোমালোক যে কাইলে চিনেমা চাবলৈ যোৱা কথা আছিলে কি হ'ল যোৱা ৰৈৰবিনালে চাবলৈ যাম এয়া তাকে আমি সময়ে মিলাব পৰা নাই পাই
গৈছিলা নেকি? দেউতা এয়া চোৱা মই পৰীক্ষাত A+ পালোঁ। গুড বয়। মই পিছত চাম দেই। মই এতিয়া ইম্পৰ্টেণ্ট কাম এটা কৰি আছোঁ। শুৱাই দিয়া। শুন আহিলা আহা শুৱাই দিম আহা। মোৰ টোপনি ধৰিছে শুৱাই দিয়া। মই এতিয়া নোৱাৰো কিবা এটা কৰি আছো। আহা শুই থাকা সেইখিনিতে কাষতে। যিহেতু আজি এই শিশু দিৱস অনুষ্ঠানটিত সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনোভাৱ ব্যক্ত কৰিছে, এইবাৰ তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰিবৰ কাৰণে মঞ্চলৈ অনুৰাগ কাশ্যপক আমন্ত্ৰণ জনাইছো। স্মাৰ্টফোন ল'বলৈ মন গৈছে। কাৰণ মই লগৰবোৰৰ লগত অলপ খেলিব বিচাৰো, মা-দেউতাৰ লগত কথা পাতিব বিচাৰো, সকলোৰে পৰা অলপ মই মৰম বিচাৰো। কিন্তু আজিৰ দিনত মই বিচৰা মৰমবোৰ স্মাৰ্টফোনটোৱে পাইছে, মই নাই পোৱা। এই স্মাৰ্টফোনটো অহাৰ পৰা মই অকলশৰীয়া হৈ পৰিলো। সেইবাবে মই স্মাৰ্টফোন ল'ব বিচাৰো। যদি স্মাৰ্টফোনৰ লগৰবোৰে খেলিব, মা-দেউতাই হাঁহি কথা পাতিব, এদিনাই মোক লগতে লৈ ফুৰিব। মই বিচৰা মৰমবোৰ চাগে তেতিয়াহে পাম। এটা যন্ত্ৰ, কিন্তু আজি দেখিছোঁ ই আমাৰ জীৱনটোহে এটা যন্ত্ৰৰ দৰে কৰি পেলাইছে। আত্মীয়ৰ মাজৰ সম্পৰ্কবোৰ আজি দেখো ক'ৰবাত নোহোৱা কৰি পেলাইছে। মৰমৰ চিঠিখনি আজি
SMS-ত আবদ্ধ হৈ ৰ'ল। ল'ৰালিৰ সেই লুকাচুৰি ৰজা ৰাণী খেলবোৰ আজি বাৰু কলৈ গ'ল? ক'ত হেৰাই গ'ল ককা আইতাৰ সাধুবোৰ? ক'ত হেৰাই গ'ল তাহানিৰ ধেমালিবোৰ? আজি আমি জাগিবৰ হ'ল অন্ধ। এতিয়া আমি অন্ধ, আমিবোৰ একো একোটা মাত্ৰ যন্ত্ৰ।